80-90 কোটি টকাৰ ঘাটিৰ কথা ৰেজিষ্টাৰে কোৱাৰ পাছতো চৰকাৰে কিয় নিমাতে আছে? অসম বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় বন্ধ হ'বলৈ ওলাইছে নেকি? আৰু বিশ্ববিদ্যালয়সমূহত মাচুল কিয় বৃদ্ধি কৰিলে? আৰু চৰকাৰে বিশ্ববিদ্যালয়কে ধৰি সমূহ চৰকাৰী কলেজবিলাক বন্ধ কৰিবলৈ ওলাইছে নেকি? ইয়াতে এটা ৰহস্য সোমাই আছে। আপোনালোকৰ ওচৰলৈ এটা মই ভিডিঅ' আনিছোঁ। এইটো ডক্টৰ জ্ঞানশ্ৰী বৰাই কি ক'লে ভিডিঅ'টোত আপোনালোকে চাওক। বিশ্ববিদ্যালয় এখন ৰাজহুৱা সংস্থা, চৰকাৰী বিশ্ববিদ্যালয় কয়। আজি ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি ডন বস্কৰ কথা যদি আমি পাতোঁ, USTMৰ কথা পাতোঁ, প্ৰাইভেট ইউনিভাৰ্চিটি। কিন্তু ডিব্ৰুগড় বিশ্ববিদ্যালয়, আজি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ অসম চৰকাৰৰ অধীনস্থ ষ্টেট ইউনিভাৰ্চিটি। আজি ইউনিভাৰ্চিটি এখনক যদি চৰকাৰে পইচাটো আচলতে গ্ৰাণ্ট হিচাপে নিদি ঋণ হিচাপে দিয়ে, বিশ্ববিদ্যালয় সেইখনটো সুতে মূলে মাৰিব পাৰিব লাগিব। সুতে মূলে মাৰিবলৈ উপাৰ্জনটো বিশ্ববিদ্যালয় ক'ৰ পৰা হ'ব? ব্যৱসায়টো কৰা নাই, বিশ্ববিদ্যালয় কৰিছে নেকি? ছাত্ৰ ছাত্ৰীক পঢ়াব। গতিকে সুত মাৰিবলৈ বিশ্ববিদ্যালয়ে কি কৰিব লগা হৈছে? ছাত্ৰ ছাত্ৰীৰ মাচুল বহু গুণে বৃদ্ধি কৰিব লগা হৈছে। মাধমাৰটো কাৰ পৰিছে? ছাত্ৰ ছাত্ৰীৰ মূৰত পৰিছে। গতিকে বিশ্ববিদ্যালয়সমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। NEPৰ জৰিয়তে কলেজসমূহক সম্পূৰ্ণৰূপে ধ্বংসমুখী কৰিবলৈ খোজা হৈছে। আৰু এই গোটেই ছিষ্টেমটো প্ৰাইভেটাইজেশ্যনৰ দিশে লৈ গৈছে। সাধাৰণ খাটি খোৱা জনতাৰ ল'ৰা ছোৱালীয়ে পঢ়িবলৈ সদায় চৰকাৰী বিশ্ববিদ্যালয়, চৰকাৰী কলেজসমূহ, চৰকাৰী শিক্ষানুষ্ঠানলৈ যাব লাগিব। নহ'লে নেতা মন্ত্ৰী কোটি টকীয়া মানুহৰ ব্যৱসায়ীৰ পুত্ৰ সন্তানে গৈ পঢ়িব পাৰিব? যিসকল সাধাৰণ, তেওঁলোকৰো যদি কোৰ্চ ফিজটো মাহেকত আচলতে ছমাহত 55,000 হয়, বছৰত লাখ টকাৰ ওপৰত, তাৰ ওপৰত হোষ্টেল ফিজ থাকিব, মেছ ডিউজ থাকিব, দৈনিক চলা খৰচৰ ফিজ থাকিব, তাৰ ওপৰত ফৰ্ম ফিল-আপৰ ফিজ এক্সট্ৰা থাকিবই। এইটো অকল এডমিশ্যনৰ কাৰণে ছমাহৰ ফিজ। গতিকে এইদৰে আচলতে কিমান দিনলৈকে শিক্ষা ব্যৱস্থাটো চলিব? আৰু কি বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰত ভাইচ চেঞ্চেলৰ মহোদয়ৰ কথা, ৰেজিষ্ট্ৰাৰ মহোদয়ৰ কথাৰ পৰাই আমি দেখিবলৈ পাইছোঁ যে কোৰ্চ বন্ধ কৰিবৰ উপক্ৰম হৈছে আৰু তেওঁলোকেও চৰকাৰৰ পৰা সহায় বিচাৰিছে। কিন্তু চৰকাৰে এতিয়ালৈকে কথাটোত গুৰুত্ব দিয়া যেন আমি দেখা নাই। আমি কেইটামান স্পষ্টকৈ দাবী কৰিব বিচাৰোঁ, স্পষ্ট দাবী আৰু স্পষ্ট কেইটামান প্ৰশ্ন। আমাৰ প্ৰশ্নকেইটা হ'ল, 80-90 কোটি টকাৰ ঘাটিৰ কথা ৰেজিষ্টাৰে কোৱাৰ পাছতো চৰকাৰে কিয় নিমাতে আছে? চৰকাৰে কিয় এই ক্ষেত্ৰত পদক্ষেপ লোৱা নাই? 250 কোটি টকাৰ যি ঘোষণা হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছিল 2025 চনত, সেয়া কিয় কাগজতে সীমাবদ্ধ হৈ আছে? তৃতীয় প্ৰশ্ন, NEP বাস্তৱায়িত কৰাৰ নামত চৰকাৰে কিয় কোনো স্থায়ী শিক্ষক নিযুক্তি এতিয়ালৈকে দিয়া নাই বা এই ক্ষেত্ৰত চৰকাৰৰ পৰিকল্পনা কি? NEP বাস্তৱায়িত কৰাৰ নামত ছাত্ৰ ছাত্ৰী আৰু কলেজসমূহক ব্যৱসায়ৰ সামগ্ৰীৰ দৰে কিয় ব্যৱহাৰ কৰা হৈছে? NEP বাস্তৱায়িত কৰাৰ নামত পৰ্যাপ্ত আন্তঃগাঁথনি, পৰ্যাপ্ত পৰিমাণৰ সাহায্যৰ কথাবোৰ ৰাইজৰ আগত কিদৰে কৰিব, তাৰ পৰিকল্পনাৰ কথাবোৰ চৰকাৰে কেতিয়া ৰাজহুৱা কৰিব? আমাৰ অন্তিমটো প্ৰশ্ন, অসমৰ ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয় ধ্বংস কৰি নতুন নতুন বিশ্ববিদ্যালয় স্থাপন কৰি চৰকাৰে কি লাভ কৰিব বিচাৰিছে? ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। ধন্যবাদ।